নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ ৰঙালাও আৰু পচলাৰ এখন তৰকাৰী। আৰু এই তৰকাৰীখন মই কেনেদৰে বনালোঁ তাকে ভিডিঅ'টো চাওকচোন এবাৰ, আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবচোন দেই। আৰু এই ৰঙালাও এডোখৰ লৈছোঁ আৰু পচলা এডোখৰ লৈছোঁ। এয়া ৰঙালাও আৰু পচলা এই তৰকাৰীখন খাই সঁচাকৈ বহুত ভাল লাগে, আপোনালোকেও বনাই খাই চাবচোন। এতিয়া মই এয়া সৰু সৰুকৈ কাটি ল'লোঁ ৰঙালাও পচলা এই আটাইবোৰ। এফালে কেৰাহীত তেল দি গৰম হ'ব দিছিলোঁ, আৰু এয়া গৰম হোৱাৰ পিছতে মই মাছখিনি অলপ ফ্ৰাই কৰি লৈছোঁ। আৰু এয়া মোৰ মাছখিনি ভাজি হৈ গ'ল। এতিয়া মই কেৰাহীৰ পৰা উলিয়াই থৈ দিম। আৰু এই একেখিনি তেলতে এতিয়া মই ইয়াত কাটি লোৱা পিঁয়াজ এটা ভাজি ল'ম অলপ। আৰু এই পিঁয়াজখিনি অলপ লৰাই ভাজি লোৱাৰ পিছতে এতিয়া মই কাটি লোৱা শাকখিনি দি দিম। ৰঙালাও, আলু আৰু পচলা এই আটাইবোৰ মই দি দিলোঁ। আৰু এইখিনি মই অলপ টাইম এনেদৰে ভাজি ল'ম। আৰু ইয়াত জোখমতে নিমখ আৰু হালধি দি দিম। অলপ টাইম লৰাই লোৱাৰ পিছতে ইয়াত জোখ অনুযায়ী নিমখ আৰু হালধি দি দিছোঁ। নিমখ হালধি দিয়াৰ পিছত এনেদৰে লৰাই পিনে আকৌ অলপ টাইম ঢাকি ভাজি ল'ম। অলপ টাইম ভাজি লোৱাৰ পিছতে এতিয়া জোখ অনুযায়ী পানী অকণমান দি দিছোঁ। পানীটো আপোনালোকে দিয়ে নে নিদিয়ে সেইটো নিজৰ লগত কথা, কিন্তু তৰকাৰীখিনি সিজিব লাগিব যে সেইটো কাৰণে পানী অলপ দিব লাগে। আৰু পানীখিনি অকণমান উতল অহাৰ পিছতে এয়া মই মাছখিনি দি দিলোঁ। আৰু এই তৰকাৰীখিনি বিশেষ কোনো দিয়াৰ প্ৰয়োজন নাই, বহুত ধুনীয়া লাগে এনেদৰে খাই। এয়া মই একেবাৰে শেষত ৰচুন দুটা খুন্দি দি দিছোঁ। এয়া তৰকাৰীখিনি যথেষ্টখিনি ডাঠ হ'লগৈ। এয়া আমাৰ ৰঙালাও আৰু মাছ পচলা এই আটাইবোৰৰ তৰকাৰীখন ইয়াত তৈয়াৰ হৈ গ'ল। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবচোন দেই। আজি ভিডিঅ'টো ইমানেই আছিল, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।